আপোনাৰ লোকেল মুৰ্গী আৰু এয়া এজন মালিক। চ' এতিয়া আমি মানে আপোনাৰ দাম দৰ কথা পাতি আছোঁ। চাহ দিছোঁ, চাহ খাব লাগিব আৰু লগত বনাবলৈ কৈছোঁ ৰুটি, আৰু ৰুটিটো এইফালে বনাই আছে। থৈ আহিলোঁ তাত, মানে মই নোসোমালোঁ কাৰণ মই গা ধুই অহা নাই আজি। নমস্কাৰ, মই বিকাশ আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে বিকাশ নিউ ব্লগছ। আৰু মই এতিয়া বৰ্তমান উপস্থিত আছোঁ দেৰগাঁৱত, আৰু ওচৰতে আছে হোৱা কালী মন্দিৰ, আৰু এইফালে আছে আপোনাৰ নেঘেটিং মন্দিৰ, মানে অকণমান দূৰ আছেগৈ আৰু। কিন্তু মই আপোনাৰ মানে মন্দিৰলৈ আহিছিলোঁ এটা ভাড়া লৈ, আৰু মই আচলতে থৈ আহিলোঁ তাত, মানে মই নোসোমালোঁ কাৰণ মই গা ধুই অহা নাই আজি। তেনে ব'লক এতিয়া যাওঁ আমি দেৰগাঁৱলৈ যাম বাৰু, কিন্তু তাৰ আগতে আপোনালোকে এটা ধুনীয়া পৰিৱেশ চাই লওকচোন। এইফালে বাগান, আপোনাৰ এইফালে বাগান, কি এটা ধুনীয়া মানে পৰিৱেশ সঁচাকৈ দেই। আৰু হাৱাটো মানে ইমান ধুনীয়া হাৱা এটা আহি আছে নহয়, দেখি মানে কি গাটো মানে মজা লাগি গৈছেগৈ। আৰু নেঘেটিঙলৈ ইয়াৰ পৰা বেছি দূৰ নহয় বাৰু, নেঘেটিং দৌললৈ আমি এদিন যাম, বেলেগ দিনাখন আপোনালোকক লৈ যাম। 1 কিলোমিটাৰমান হয়গৈ। আৰু আজি মানে ওলাই আহিলোঁ মই আপোনাৰ লৰালৰিকৈ 7টা বজাতে। চ' মানে গা ধুম বুলি ভাবিছিলোঁ, যদিও মানে ইমানেই মানে উৎপাত কৰিলে, মোলৈ ফোন কৰিলে। চ' মানে ভাড়াটো লৈ সোনকালে শিকিবলগীয়া হ'ল, মানে আহিবলগীয়া হ'ল। আৰু এতিয়া চাওঁচোন, এতিয়া দেৰগাঁৱলৈ যাওঁ, কি হয় তাত মানে ভাড়া চাড়া পাওঁ নাপাওঁ, ব'লক। বন্ধুসকল, এতিয়া আহি পালোঁ দেৰগাঁও, আৰু দেৰগাঁও FCRছত আছোঁ। এইফালে আছে আমাৰ মানস দা, আৰু আমি প্ৰায় 300মান টকা মানে মাৰিলোঁ, আৰু এয়া চাহ দিছোঁ, এয়া চাহ খাব লাগিব। আৰু লগত বনাবলৈ কৈছোঁ ৰুটি, আৰু ৰুটিটো এইফালে বনাই আছে। চাহটো খাই লওঁ, আৰু 2 ঘণ্টামান দেৰগাঁৱত গাড়ী চলাওঁ আৰু। বাকী আজি মানস দাহঁতক মাতিছোঁ আমাৰ ঘৰত মানে ভাত খাবলৈ যাম বুলি কৈছে বাৰু। এতিয়া কি কয় মানে পিছতে সন্ধিয়া। এতিয়া মই আপোনাৰ দেৰগাঁৱত 2 ঘণ্টামান আছোঁ, চাই লওক কি হয়, কিমান পইচা উঠে নুঠে, তাৰপিছত আপোনালোকে চাই থাকক। এতিয়া পালোহি আপোনাৰ পিংকুৰ ওচৰত, মানে আজি ৰাতি আমাৰ ঘৰলৈ যাব আলহী, আৰু আপোনালোকে দেখিছে এই আপোনাৰ লোকেল মুৰ্গী আৰু এয়া এজন মালিক। চ' এতিয়া আমি মানে আপোনাৰ দাম দৰ কথা পাতি আছোঁ, মানে কোনটো নিলে ভাল হ'ব নহ'ব। মই কৈছোঁ যে মই নিওঁ লোকেল, আৰু ই কৈছে মানে কয়লা নিবলৈ। তাকে চাওঁচোন কি হয়। বন্ধুসকল, এতিয়া আহি পালোহি ঘৰ, আৰু চকীয়া মই কি খাই আছোঁ, ৰবাব টেঙা। আৰু আচলতে এতিয়া ঠাণ্ডা দিনত আপোনাৰ মজা লাগে ৰবাব টেঙা খাই। এতিয়া মানে আঘোণমহীয়া আপোনাৰ পথাৰতো মানে খায় আৰু ৰবাব টেঙা একদম মজা লাগিছে, আৰু অলপ জাল আছে। আৰু আপোনালোকে চাগে গম নাপায়, বা মানে মানুহ কিছুমানে আপোনাৰ গম পাবও পাৰে যে ৰবাব টেঙা যি খাই নহয়, পেটত যিটো মানে আপোনাৰ মানে পেলু যে হয়, কৃমি যে হয়, সেইটো কাৰণে মানে এই টেঙাটো মানে বহুত ভাল। এনেকৈ মানে ৰ'দত বহি আপোনাৰ টেঙা খোৱা মানে যিটো টেষ্ট নহয়, মজা লাগে। এতিয়া টেঙা চেঙা খাই লওঁ, তাৰপিছত অকণমান শুই ল'ম, আকৌ ওলাই যাম আৰু আজিলৈ ইমানেই। আপোনালোকে ভিডিঅ'টো চাব, আৰু যদি কোনোবা আপোনাৰ নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।